আজি ৰাতিপুৱাই মানে এফালে ওলাই আহিব লগা হ'ল। ওলাই অহা কামটো পাছত ক'ম ব'লক। এয়া মোৰ পূজাৰ কাপোৰৰে এযোৰ কেনে লাগিছে ৰাইজ। আজিৰ কাৰণে মানে মামাহঁতৰ স্কুটিখনকে ধাৰত লৈ আহিলোঁ। কমেডি কৰিছোঁ দেই ৰাইজ। আৰু এতিয়া মই ইয়াত বাৰ লগত আহি আছোঁ। কামটো মানে বাৰ আছিলে, মই লগত আহি এনেই ষ্টাইল মাৰাই হ'ল। তাই মানে ৰাতিপুৱা স্কুটি চলাব ভয় কৰে ৰ'ব, মেইন ৰিজনটো সেইটোহে। আৰু এতিয়া ইয়ালৈ আহি পেট পূজাই হ'ল প্ৰথমতে। মানে এনাৰ্জি লাগিব ন, তাইৰ লগতে অলপ ময়ো লৈ লৈছোঁ এনাৰ্জি। এইফালে বহি মই মোবাইল চাই আছোঁ আৰু কামটো যে ক'ম বুলি কৈছিলোঁ, এইটো চাওক। মানে মামীহঁতৰ এখন ড্ৰোন আছিলে আৰু সেইবাবে তাইক ভালদৰে খোপা এটা বান্ধিবলৈ মাতিছিলে। যিহেতু এতিয়া বাৰো কামটো কৰি হৈ গ'ল আৰু আমিও ঘৰলৈ যাব ওলালোঁ। কিন্তু আধা ৰাস্তাতে প্লেনটো আকৌ চেঞ্জ হৈ গ'ল। মানে ঘৰলৈকে আহি আছিলোঁ, তাৰপিছত প্লেনটো চেঞ্জ কৰি বোলো অলপ ওলাই আহোঁ। আৰু এয়া চাওকচোন কিমান ধুনীয়া পৰিৱেশ ৰাতিপুৱা। আৰু এইটো মই অলপ ষ্টাইল মাৰি। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মিনি ব্লগ চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।